हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल। आपनालोके चाই আছে जंगल ब्लॉग। আজি মই দেখুৱাম আগুনৰ সেউজীয়া ধাননি পথাৰ। মই আহিছো আগুনৰ সেউজীয়া ধাননি পথাৰখন চাবলৈ। যিহেতু এতিয়া খেতি চপোৱা দিন, অসমৰ সকলো জেগাতে শালি ধান কটা আৰম্ভ হৈছে এতিয়া। আৰু পথাৰত কোনে কেনেকৈ ধান কাটিছে, বান্ধিছে, কোনে কঢ়িয়াইছে, গোটেইবিলাক চাবলৈ আহিলোঁ। আৰু আপোনালোকেও চাই থাকক মোৰ লগতে। মাহঁতে ধান্দাই আছে ন? মাহঁতে ধান্দাই আছে। সকলোৱে ইয়াত মিলি আছো। হাই গৈ দে কেমেৰা বলক। হাই মাছখনে বাই বাই দি দে। বাই অকলে থাকিবি ন? সেইটো দেই আছে গান গাব জানো ন? গান গাব জানো নহয়? য'ত মই আগুনৰ সেউজীয়া ধাননি পথাৰখন দেখুৱালোঁ। ধানবিলাক ভৰি আছে। আঘোণ মাহত গোটেই ধানবিলাক ভৰি থাকে। পকা ধানবিলাক ধুনীয়াকৈ শালি জালি আছে, বিভিন্ন জাতীয় ধান। তো এতিয়া মানুহবিলাক চবেই খেতি চপোৱাত ব্যস্ত হৈ আছে। আঘোণ পুহ মাহতেই চব আদায় হৈ যাব গোটেইবিলাক ধান কাটি। আৰু আজি ভিডিঅ'টো এটা শ্বৰ্ট ভিডিঅ' আছিলে, অকণমান দেখুৱাইছোঁ। ফাষ্ট ব্লগ, ইমান ক'ব জনা নাই। আৰু মই এতিয়া আগৰ দৃশ্যবিলাক দেখুৱাবলৈ গৈ আছোঁ। আজি মই পথাৰলৈ আহি বহুত জেগাত ঘূৰিলোঁ। ভাল লাগে আঘোণ মাহত পথাৰলৈ আহিলে। ধাননিবিলাকে ধান কটা চালোঁ। ডাঙৰীয়া দৃশ্যটো বহুত ভাল লাগে মোৰ। আঘোণ মাহতে দেখিবলৈ পোৱা যায়। ভাল লাগে ডাঙৰীয়া দৃশ্যটো। এতিয়া মই বহি আছোঁ তিলৰ তলত। ভাগৰ লাগিছে বুলি ইয়াতে ভাল লাগিলে তিলৰ তলত বহি আছোঁ। তিল দেখিবলৈ পোৱা নাযায়। এইটোৱে ছিজন তিল খেতি কৰা। ইয়াত সৰুকৈ অলপ তিল আছে। ইয়াত তলিতে মই বহি আছোঁ এনেকৈ। মোৰ ভিডিঅ' বনোৱাবিলাক ইমান ভাল লগা নাই, মই গম পাইছোঁ। নতুনকৈ শিকিছোঁ। সৰুকৈ ছুটিকৈ এটা ভিডিঅ' বনাই দিলোঁ। আৰু ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট কৰিব, সহায় কৰি দিব, যাতে ভাল ভাল ভিডিঅ' বনাবলৈ সাহস কৰোঁ। বনাব ভালকৈ নাজানিলেও বনাই দেখুৱাইছোঁ, আশা কৰিছোঁ
সকলোৱে মোক ছাপোৰ্ট কৰিব, যাতে মই আৰু ভাল এনেকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। লাহে লাহে বনাই যাব তেনেকৈ পাৰিম ভাল ভাল ভিডিঅ'। তো আজি ভিডিঅ'টো ইমানে আছিলে, এটা সৰু শ্বৰ্ট ভিডিঅ'। তো ফ্ৰেণ্ডছ, আজিলৈ সকলোকে বাই বাই দিছোঁ। নেক্সট এটা পুনৰ এনেকুৱা অলপ ভাল ভিডিঅ' লৈ আকৌ আহিম। ফ্ৰেণ্ডছ, বাই বাই।